চাপৰত বিবাহযাত্ৰী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা। AS-17K 4311 নম্বৰৰ ছুইফ্ট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে। থিতাতে নিহত হয় দৰাৰ ভণ্টি নাফিছা চুলতানা। গুৰুতৰভাৱে আহত হয় নবোৱাৰী মঞ্জুৱাৰা বেগম, লগতে মছফিক ভূঞা আৰু দৰা মাহমুদ আলী সহ 3জন। আহত তিনিওকে ততাতয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ পৰা বিবাহ কৰাই ধুবুৰী অভিমুখে আহি আছিল অভিশপ্ত বাহনখন। চাপৰৰ বহলপুৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা মাৰে। ফলত বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে। ৰাতিপুৱাই দুৰ্ঘটনাটোৱে সমগ্ৰ চাপৰতে শোকৰ ছাঁ সৃষ্টি কৰিছে। বিলাসীপাৰাৰ পৰা জুল হাছেন শেখৰ ৰিপোৰ্ট। আমালোকে বিয়া খাই গুৱাহাটীৰ পৰা ধুবুৰীলৈ ৰওনা হৈছোঁ। ৰওনা হোৱাৰ পিছত এই স্পট এইখিনি ইয়াতে মানে দৰাৰ ঘৰৰ যিটো মানে গাড়ী এইখিনি এক্সিডেণ্ট হৈছে। তাত গাড়ীখনত আছিল 5জন, একজন ঢুকাইছে, নাফিছা চুলতানা ওৰফে বন্তু, সিহঁতৰ ঘৰ ধুবুৰীত। আর যিজনে মানে দৰা সেইজনের ঘরে হালাকুল। আর নতুন বোৱাৰী আর লগতে তার ভনীয়েক আছে। আর যিজন ঢুকাইছে তার স্বামীজনও আছে। এই 4জন ইঞ্জুরি। বঙাইগাঁও শুনা পালো বঙাইগাঁৱত লৈ মানে নবোৱাৰী আছিল তেখেতক গুৰুতৰভাৱে আহত। তেহঁতক গুৰুতৰ বুলি মানে বুজিলো। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী। যোৱাকালি গৈছিল তাৰমানে বিয়া কৰা বুলি। যোৱাকালি হয়, যোৱাকালি গৈছিলো। ৰাতি তাত 2টাৰ পৰা ৰওনা হৈছো। তাৰমানে বিয়া কৰি উভতি আহি বিয়া কৰি ঘৰলৈ যাব।